এইটো ক্লাছ 10 ট্ৰিগোনোমেট্ৰি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এনেকুৱা দুটা কুৱেশ্যন কৰিম যদি cos a = 4/5 হয় তেন্তে tan a মান উলিওৱা এইটো লিলে যোৱাৰ আগতে আমি প্ৰথমতে জানিব লাগিব cos a মানে কি আৰু tan a মানে কি ট্ৰিগোনোমেট্ৰি বস্তুটো মেইনলি ত্ৰিভুজৰ লগত জড়িত আৰু ত্ৰিভুজটো হ'ব লাগিব সমকোণী ত্ৰিভুজ Generally, আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত cos a, tan a, sin a আমি উলিয়াও cos a কাৰণে আমি এটা এংগল লম যদি এইটো ত্ৰিভুজ হয় a b c এইটো যদি এইটো হ'ব এংগল a আৰু ইয়াৰ এইটোৰ এংগলৰ ৰেসপেক্টত এইটো হ'ব ইয়াৰ উন্নতি যাক আমি পিৰিয়ড খুচাও আৰু ab হ'ব ইয়াৰ ভূমি আৰু সমকোণী ত্ৰিভুজ আটাইতকৈ দীঘল বাহুডালক কোৱা হয় অতিভুজ তাক আমি h এৰে বুজাও এতিয়া cos a মানে হৈছে b/h আকৌ tan a মানে হৈছে p/b এতিয়া আমি দুটা ধৰণে কৰিব পাৰোঁ এটা হৈছে ফৰ্মুলা লগাই কৰিব পাৰোঁ আৰু এটা হৈছে আমি ইয়াত যদি যেহেতু cos a মানে হৈছে b/h ৰ অনুপাত দিয়া আছে আমি ইয়াত p/b ৰ অনুপাত উলিয়াই ল'ব পাৰোঁ দুটা ধৰণে কৰিবলৈ গ'লে আজি যদি ফাৰ্ষ্ট এটা মেথড 1 আমি গম পাইছোঁ যে b/h = 4/5 আমি b = 4 কে h = 5 কে ধৰি ল'ব পাৰোঁ দেন পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাম আমি পাম h² = p² + b² গতিকে 5k² = p² + b ভ্যালু হৈছে 4k গতিকে p² = 25k² - 16k² 9k² which implies p = 3k গতিকে p ভ্যালু যদি আমি 3k পালো p ভ্যালুটো আমি ইয়াত বহাই দিলো 3k আৰু b ভ্যালুটো বহাই দিলো আমি কিমান আছিল b ভ্যালুটো 4k গতিকে k কথা গ'ল আমি পালো tan a = 3/4 গতিকে এইটো এটা মেথড আৰু সেকেন্ড মেথডটা আমি এইটো মেথডত যদি আমি কৰিব নিবিচাৰো আমি অন্য এটা মেথডলৈ যাব পাৰোঁ এইটো মেথড হৈছে ফৰ্মুলা ট্ৰিগোনোমেট্ৰিক ফৰ্মুলা আমি জানো যে tan a = sin a/cos a so আমাক cos a ভ্যালু দিয়া আছে কিমান cos a ভ্যালু দিয়া আছে 4/5 আমি গতিকে আমাৰ যেটো cos a ভ্যালু দিয়া আছে আমি ইয়াত পাতি দিলো গতিকে আমাক tan a উলিয়াবলৈ হলে sin a ভ্যালু লাগিব আমি এটা ফৰ্মুলা জানো যে sin² θ plus cos² θ = 1 গতিকে আমি থিটাটোৰ যেখানে আমি পাই লৈছো কি a অৰ্থাৎ sin² a plus cos² a = 1 গতিকে আমাক লাগে sin a গতিকে আমি বাওঁফালে কি কৰিলো sin² a টো ৰাখি 1 - cos² a এইফালে cos² a টো আমি সোঁহাতে লৈ গলো যেহেতু আমি সোঁহাতে নিছো গতিকে এইফালে প্লাস আছিল সোঁফালে গলে মাইনাস হ'ল গতিকে আমি পাম 1 - cos² a ভ্যালু কিমান আছিল আমাক কোৱেশ্যনত দিয়া আছে cos² a = 4/5 গতিকে 4/5 টো আমি হোল স্কয়ার কাৰণ cos স্কয়ার আছে cos a ভ্যালু 4/5 গতিকে cos² a = 4/5 হোল স্কয়ার গতিকে আমি 16/25 পাইছো 25
25 minus 16 9/25 এটাকে sin a equal to যেহেতু sin square a মানে আছে 9/25 গতিকে sin a equal to 9/25 root আৰু ইয়াত আমি নিগেটিভ সাইন কেলে ইউজ নকৰোঁ কাৰণ sin a মানে হৈছে p/s ই এটা অনুপাত গতিকে অনুপাতটো কেতিয়াও নিগেটিভ হ'ব নোৱাৰে কাৰণ ইহঁতে ত্ৰিভুজৰ বাহুৰ অনুপাত গতিকে বাহুবিলাক সদায় পজিটিভত থাকিব অৰ্থাৎ ধনাত্মক হ'ব সেইকাৰণে p/s টো এটা পজিটিভ গতিকে sin a equal to আমি ইয়াত পজিটিভ ল'ম গতিকে আমি ৰুট যেটা কৰিম 9/25 হোল টু দি পাৱাৰ 1/2 কৰিলোঁ 9 ক 3 স্কোৱাৰ কৰিব পাৰি 25 ক 5 স্কোৱাৰ হোল টু দি পাৱাৰ 1/2 গতিকে আমি 2 ইয়াত কেনচেল যাব ইয়াতো 2 কেনচেল যাব যদি আমি আকৌ ভাঙিব বিচাৰোঁ এনেকৈ ভাঙিম ডিভাইডেড বাই 5 স্কোৱাৰ হোল টু দি পাৱাৰ 1/2 2 2 2 2 গতিকে আমি sin a ভ্যালু পালোগে 3/5 গতিকে ইয়াত আমি sin a ভ্যালুটো পাতিলোঁ 3/5 4/5 গতিকে 3/5 সদায় এইটো এই সমান চিনটো এই মেইন হৰণ চিনডালৰ মাজত থাকিব লাগে গতিকে এইটো তলত থকাটো তললৈ আহিব আৰু এইটো হ'ব 4/5 গতিকে আমি 5 কৰা কৰিলোঁ আনসাৰ হ'ল 4/5 গতিকে দুইটা মেথডতে আমি এইটো 3/4 পালোঁ দুইটা মেথডে আমি 3/4 পালোঁ তোমালোকৰ যিটো সহজ যেন লাগে সেইটো কৰিব পাৰা এতিয়া তেনেকুৱা এটা কুৱেশ্যন আকৌ আমি আহোঁ কুৱেশ্যনটো আছে যদি tan a equal to 1/2 হয় তেন্তে cos a মান উলিওৱা গতিকে আমি আগৰ দৰে কৰি চাব পাৰোঁ এটা ত্ৰিভুজ ল'ম ত্ৰিভুজ যিটো ত্ৰিভুজৰ নাম আমি ত্ৰিভুজটো এইফালৰ পৰা ল'ব পাৰোঁ এইফালৰ পৰা ল'ব পাৰোঁ দুইটাতে শুদ্ধ হ'ব গতিকে tan a মানে এংগুল a এইটো কথা কৈছে এই এংগুলটো tan a equal to 1/2 tan a equal to 1/2 মানে এংগুলটোৰ ভ্যালু নহয় tan a অনুপাতটো কথা কৈছে গতিকে এই কোণটোৰ সাপেক্ষে এইটো হ'ব ইয়াৰ উন্নতি আৰু এইটো হ'ব ভূমি আৰু এইটো হ'ব তাৰ অতিভুজ গতিকে আমি tan a মানে জানো যে tan a মানে হৈছে উন্নতি ডিভাইডেড বাই ভূমি যদি এইটো উন্নতি আৰু এইটো হৈছে ভূমি আমাক দিয়া আছে tan a ভ্যালু 1/2 equal to p/b গতিকে আমি পোনে পোনে p equal to 1 b equal to 2 পাতিব নোৱাৰোঁ কাৰণ এইটো অনুপাতত আছে গতিকে কিয় অনুপাতৰ বস্তুবিলাকক আমি ডাইৰেক্টলি ইকুৱেল কৰি দিব নোৱাৰোঁ যাতে p equal to 1 p ভ্যালু বেলেগো হ'ব পাৰে অনুপাতটোহে একেই হ'ব গতিকে গতিকে p equal to 1 কে b equal to 2 কে ধৰিলোঁ এতিয়া আমি উলিয়াব লাগে কাৰ ভ্যালু cos a ভ্যালু আমি cos a ভ্যালু কাৰণে কি লাগে cos a equal to b/h গতিকে ইয়াৰ পৰা আমি কাৰ ভ্যালু পাইছোঁ b ভ্যালু হৈছে 2k কিন্তু h ৰ ভ্যালু এডালকে পোৱা নাই গতিকে এই দুটাৰ পৰা আমি গম পালোঁ যে h ৰ ভ্যালু উলিয়াব লাগে গতিকে আমি আকৌ পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিলোঁ h স্কয়াৰ equal to b স্কয়াৰ প্লাছ p স্কয়াৰ h স্কয়াৰ ভ্যালু আমি নাজানো b জানো p জানো b ভ্যালু 2k হোল স্কয়াৰ p ভ্যালু 1k হোল স্কয়াৰ গতিকে h স্কয়াৰ equal to 4k স্কয়াৰ প্লাছ 1k স্কয়াৰ equal to h স্কয়াৰ equal to 5k স্কয়াৰ h হলো √5k h equal to যেটা √5k হল আমি cos a ভ্যালু পাতি দিলো 2k divided by √5k গতিকে cos a ভ্যালু পালো 2/√5 গতিকে আমি এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক এনেদৰে সলভ কৰিব পাৰোঁ মই আগতে দেখুৱাৰ নিচিনাকৈ
এইটো মেথডত যেনেকৈ আমি দুটা মেথড ইউজ কৰিছিলোঁ, এটা মেথড এইটো আছিলে আৰু এটা মেথড আছিলে এইটো মেথড 2। তেনেদৰে আমি ইয়াৰ ক্ষেত্ৰতো সেই একে মেথডে দুটা ছেকেণ্ড মেথডটো এপ্লাই কৰিব পাৰোঁ। ছেকেণ্ড মেথডটো কেনেকৈ, আমাক লাগে মেথড 2। মেথড 2টো কেনেকৈ এপ্লাই কৰিম, আমি কৈছোঁ যে ফৰ্মুলা লগাব লাগিব। আমি জানো ইয়াত আছে tan a কথা আছে, cos a কথা আছে। গতিকে আমি চাবলৈ গ'লে tan a টোক আমি কেনেদৰে লিখিব পাৰোঁ, tan a = sin a by cos a। আমাক cos a ভেলু দিয়া আছে ইয়াত, আৰু tan a ভেলু দিয়া আছে, cos a মান উলিয়াব লাগে। tan a ভেলু দিয়া আছে 1/2 sin a cos a। এতিয়া আমি sin a ভেলু নাজানো কিমান, গতিকে আমি ইয়াত এটা সম্পৰ্ক আছে sin আৰু cos a মাজত। সম্পৰ্কটো হৈছে cos square a plus sin square a = 1। গতিকে আমাক লাগে কি হয়, cos a কাৰণে। গতিকে sin a টোৰ ঠাইত আমি cos a পাতিম, মানে sin square a = 1 minus cos square a, which implies sin a = 1 minus cos square a √। গতিকে ইয়াৰ জেগাত আমি কি পাতিলোঁ, 1/2 = √1 minus cos square a divided by cos a। গতিকে আমি এই √over চাইনটো আমাক নালাগে, আমি গতিকে দুয়োটা চাইডে হোল স্কোৱাৰ কৰিম। দুইটা চাইডে হোল স্কোৱাৰ কৰিলোঁ, 1/2 হোল স্কোৱাৰ = 1 minus cos square a by cos a √over হোল স্কোৱাৰ। গতিকে এইটো আহিব 1/4 = 1 minus cos square a cos square a। গতিকে আমি পাম cos square a = 4 minus 4 cos square a। গতিকে আমি a minus cos 4 square লেফ্ট চাইডে আনিলোঁ। গতিকে cos square a plus 4 cos square a = 4। আমি পালোঁ 5 cos square a = 4, cos square a = 4/5, cos a √over 4/5। গতিকে আমি জানো যে 4টো আমি 2 স্কোৱাৰ হিচাপে লিখিব পাৰোঁ, 5টো √over, 2 স্কোৱাৰ হোল টু 1/2 √over। গতিকে আমি পাম 2 কেঞ্চেল যাব, গতিকে 2 divided by √5, যিটো আমি আগৰ যিটো 2/√5 আছিলোঁ সেইটোৱে আমি ইয়াত পালোঁ। গতিকে দেখা গ'ল যে এই মেথডটো অলপ চুটি আৰু এইটো মেথড অকণমান দীঘল। এইটোত ফৰ্মুলা লগাব লাগে, কিন্তু ইয়াত এই জ্যামিতিটো এপ্লাই কৰিলেই হৈ যায়। আমি এইটোৰ ক্ষেত্ৰত থাৰ্ড মেথডটাও এপ্লাই কৰি চাব পাৰোঁ। এই মেথডটো হৈছে tan, আমি জানো যে 1 plus tan square a = sec square a, আৰু sec square a secৰ উল্টাটো হৈছে sec a = 1/cos a। গতিকে আমি ইয়াত কি কৰিলোঁ, 1/cos square a পাম। 1 plus tan square a = 1/cos square a। গতিকে 1 plus আমাক কিহৰ ভেলু দিয়া আছে, tan a ভেলু দিয়া আছে 1/2, tan a ভেলু 1/2 দিয়া আছিলে। গতিকে tan square a ভেলু হ'ব 1/2 হোল স্কোৱাৰ = cos square a। গতিকে আমাৰ মেইন প্ৰব্লেমটো আমি ইয়াত কৰি আছোঁ। গতিকে এইটো যদি যোগ কৰা যায়, 1 plus 1/4 = 1/cos square a। 4 লসাগু ল'লোঁ, ইয়াৰ 4 লসাগু হ'ব, গতিকে ওপৰত যাব 4 plus 1 = 1/cos square a। গতিকে 5 divided by 4 1/cos square a।
which implies cos square equal to যেহেতু আমি cos square এইটো ওপৰলৈ লৈ গৈছোঁ গতিকে এইটো চেঞ্জ হৈ যাব এইটো 4 টো ওপৰলৈ যাব 5 টো তললৈ আহিব 4/5 গতিকে cos A equal to root over 4/5 which implies 2/√5 গতিকে আমি এই প্ৰব্লেম কেইটা সলভ কৰিবৰ কাৰণে তিনিটা মেথড ইউজ কৰিব পাৰোঁ